নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ফ্ৰম চাৰ্লিজ কিচেন নামৰ এই ইউটিউব চেনেলটিলে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মেগী আৰু অমলেটৰ সহায়ত বনোৱা এটা ৱেবৰ ৰেচিপি যিটো নাম হৈছে মেগী অমলেট ৱেব। মেগী খাই কোনে কোনে ভাল পায় মোক কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপোনালোকৰ ঘৰত কোনোবা সৰু ল'ৰা-ছোৱালী আছে তেন্তে সিহঁতি এই ৰেচিপিটো বহুতে ভাল পাব। এই ৰেচিপিটো আপোনালোকে টিফিনত লৈ যাব পাৰে নহলে ইভিনিঙত স্নেক্স হিচাপেও খাব পাৰে। বলকচোন তেন্তে আজি এই টেষ্টি মেগী ৰেচিপিটো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে মই এটা মেগী লৈছোঁ, এইটো ফেমিলি পেক হয়। দুটা কণী লৈছোঁ, অকণমান গাজৰ আৰু কেঁচা জলকীয়া এটা মিহি মিহিকৈ কাটি লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ আৰু অকণমান পিঁয়াজ পাত লৈছোঁ। ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ্ৰম চাৰ্লিজ কিচেন বুলিয়ে আছোঁ, আপোনালোকৰ যদি ভাল লাগে ফ'ল' কৰিব। এতিয়া মই প্ৰথমতে মেগীখিনি বনাই ল'বলৈ এখন কেৰাহীত 1 গ্লাছ পানী গৰম কৰি লৈছোঁ, তাতে মেগীখিনি দি দিছোঁ। দেখিছেনে অলপ সময় পাছত মেগীখিনি ভালদৰে বইল হৈ গৈছে। এতিয়া মই ইয়াত মেগী মছলাটো দি দিছোঁ। মই গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা ল'তে ৰাখিছোঁ। মছলাৰ সৈতে মেগীখিনি ভালদৰে মিহলাই দিছোঁ। এয়া মোৰ মেগী 2 মিনিটছ নুডলছ ৰেডি হৈ গ'ল। এতিয়া মই অমলেটটো বনাবৰ কাৰণে এটা বাটিত অলপমান পিঁয়াজ কাটি লৈছোঁ, অলপ গাজৰ লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ আৰু অকণমান পিঁয়াজ পাত লৈছোঁ। তাৰ পাছত এতিয়া মই তাত অকণমান নিমখ দিছোঁ আৰু হাতেৰে ভালদৰে গোটেইখিনি মিহলাই দিছোঁ। এতিয়া মই তাত কণী দুটা দি দিছোঁ আৰু চামুচৰ সহায়ত ভালদৰে ফেটি লৈছোঁ। আপোনালোকে এবাৰ ঘৰত এই ৰেচিপিটো ট্ৰাই কৰি চাব, অতি কম সময় লাগে বনাবলৈ আৰু খাবলৈ বৰ সোৱাদ হয়। এতিয়া মই অমলেটটো বনাবলৈ এখন কেৰাহীত 2 চামুচৰ জোখৰ ৰিফাইন তেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ফেটি থোৱা কণীখিনি তাত দি দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। ফেটি থোৱা কণীখিনি কেৰাহীত দিয়াৰ পাছত ভালদৰে চাৰিওফালে মেলি দিছোঁ যাতে ধুনীয়াকৈ চাৰিওটা ফাল ভালকৈ সিজি যায়। আৰু অকণমান দেৰি ঢাকনখন লগাই মই থৈ দিছোঁ 1 মিনিটৰ কাৰণে। এয়া মোৰ অমলেটটো প্ৰায় সিজি আহিছে। এতিয়া মই ইয়াত বনাই থোৱা মেগীখিনি এটা ছাইডে দি দিম। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ ধৰণে অলপ অলপকৈ এটা ছাইডে মেগীখিনি দি ল'ব। এতিয়া আনটো ছাইড মই মেগীখিনিৰ ওপৰত লাহেকৈ ওলোটাই দিছোঁ। লাহেকৈ কৰিব, ভাঙি যাবও পাৰে নহ'লে। এতিয়া মই ইয়াৰ ওপৰত অকণমান পিঁয়াজ পাত ছটিয়াই দিছোঁ, আপোনালোকে ধনিয়াও দিব পাৰে। লগতে মই অলপমান চিলি ফ্লেক্স দি দিছোঁ। ইয়াত আপোনালোকে যদি বিচাৰে অলপমান চীজ দিব পাৰে আৰু অলপমান চাট মছলাও দিব পাৰে। এয়া মোৰ মেগী অমলেট ৱেব ৰেডি হৈ গ'ল। এতিয়া মই অলপমান চচ দি কিনি ভালদৰে সজাই দিছোঁ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আগলৈ যাতে মই আগবাঢ়ি যাওঁ, মোক ছাপোৰ্ট কৰি থাকিব আৰু মোৰ পৰা আপোনালোকে কেনেধৰণৰ ৰেচিপি ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব। এয়া মই এতিয়া ৱেবটো অলপ সৰু সৰুকৈ কাটি দিছোঁ। ধুনীয়াকৈ 4টা পিচ ওলাই গৈছে ইয়াৰ পৰা। আপোনালোকৰ ইচ্ছা অনুসৰি ভালদৰে কাটি ল'ব। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।